এই মারে কোটেত গলি তো এই পিছফালে এই মজা এই হেডশট মজা এই মজা ইয়েস এই মজা মারে এই মজা কি হল এই হিরকে তুই যে এনে করলি আমার লগত আমাকে দি তুই এ নহয় কি জানা কি বুঝবি তুমি পোৱাৰ পৰা হাগা লাগা নাই এই হাগা লাগা নাই, এই নাটক কৰা তই। নহয় একডাল লাগে এই কোম্পানী পোৱা হাগা লাগা নাই 3 দিন ধৰি হাগবা নাই এই খালা বাদ দে হাগা চাগা বাদ দে এটা মোক হাগি খতে থে আজিৰ পৰা যদি খানা দেখা পাওঁ ভাই তোৰ লগত কিন্তু চাবি ভাই তোৰ লগত কিন্তু ৰিষ্টা খতম হৈ যাব বুজিছ না মই এটা হাগা লাগিলে কি কৰিম হাগা চাগা আলাদা তই নাটক কৰি লাভ নাই হাগা লাগবে এই জংঘলত হাগবা আহিছা দে নাটক কৰা দে ঘৰত গম পাই ঘৰত গম পালি দিব এতিয়া খাই কিনে এটা হাগবা যাব লাগিব 3 দিন ধৰি হাগবা নাই ক'ত নম্বি হৰ পচন্দ কি নাম পাইছা পাগল আহিছা বিয়া স্কুল ঘরে গোপাল কি ঘৰে কপালে মই পচিন কি সকলোকে শ্মশান যাত্ৰা কৰিছে ওহো ইটা ফোন কৰবাই না এই নাংমন মোক কাবাৰ দিছোন ফোনটো ধৰো ৰ হেল্ল' এই হিলা খাতে হেল্ল' ৰছো ৰবা যাব লাগিব যাইছো ৰবা অলপ পিছত যাইছো কিবা অলপ বুজবা চেষ্টা কৰা কেনে কিবা দে যাইছো দে দে মাৰে ইয়াকে মাৰ হেডশট দি বাল ধোন খেল মই আৰু অলপ কি ফালতুৱে তই তোক গাৰ্লফ্ৰেণ্ডে ইমান ঘন ঘনকে ফোন কৰে মই ইমান ঘন ঘনকে শিখৰ খাই পিকে নেফলং গম পাইছা না হ'ব দে তোৰো একে অৱস্থা হ'লেও মইতো মই মেনেজ কৰো গম পাইছা না মেনেজাৰ মানুহ না বাপৰে বিৰাট মেনেজ কৰা আহি কেনে তোক পিছে ঘূৰি থাকা আজি ভাল কথা পাইছা যা তই দলঙৰ পিছত লগ ধনি ময়ে ভাল কথা কলো এতিয়া ময়ে কম কনি যা 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 나고임 아미 나고임 হেল্ল' ভাই নাৰানে সৰি দিয়া হিনান গালি চালি দিলো হে বাদ দে এলা মই কেনে পাই পাৰিছো এগলা কথা লাল বাদি আজি মোৰ জন্মদিনে সো আজি অলপমান ৰুমত ৰিংটো দিম বুলি ভাবিছো আহিবি একেলগে তোমাকো লৈবি আহোঁতে কি ক যাইছো ৰ টেনচন নাই ৰ অলপ ৰ চাবি আৰু একলা নকবি কিন্তু দে যাইছো দে दारू बदनाम करती ए ताना तेरे दे कार दारू बदनाम करती ए ताना तेरे दे कारे খাই নাকি এই এত কোনো মতো কোনো বার ভাই বহুত না ভাই বহুত দিন খারাকে বনো অলপ দেহা তো চাব লাগবো না দেহা বহি ফিটের ভাগ দি থাকলি একদিন যে বমি কল লাগে কেক মিলাই বমি বনা অনিক দিবা ধৰা বেছি দি ভালকে কমকে দি এত মুখ দি কমকে বানাই দি ৰখ নাখাবি ৰখ চেয়াৰ দিবা লাগিব কি আৰু চেয়ার পাতলাকে দিম দে করে দে মার মুতে মুখ দেখাল মুখটা নি মার হায় রে মুনি কিবা দে বমি নই দে চেয়ার আগত ভাল লাগে চেয়ার মার চেয়ার চেয়ার হুম हो दारू
दारू बदनाम करती ए ताने तेरे आधे कार ओ दारू बदनाम करती ए ताने तेरे आधे कार বহুত দিনৰ মূৰত কাইটো মজা লাগছে না আজি হা 나고임 아미 나고임 냐 আজি হ'ব দেছি তোৰ হা আজি হ'ব হেল্ল' ক'ত আছানো? এই হিৰক আলো ৰচোন বাৰু মোৰ পাৰ্টি চলি আছে অলপ মই ঘৰত বহি বহি বৰ হৈছো, তুমি এইফালে পাৰ্টি কৰি আছ। অ আহিমে বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে বুলি কথা নাহাকে থাকিম নেকি কি কথা কোৱা তুমি বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে মই কি কৰিব লাগে? মোৰ তোমাৰ লগত কথা আছে, তুমি আহাই তাই। ইটাই যাব লাগিব নেকি দে যাইছো দে কক লগি অ দে যাইছো দে কে আজি বসে মই বুঝছি ইদানো যাবি কুকুৰৰ দৰে শুনি শুনি কাম কৰবা জানা অ একলা খানা কইতা তাইও মোক বুজি নাপায় দুনো মোক বুজি নাপায় তাই এ যাওঁ দে এ যাওঁ এয়া টকাই থাকবা দিছি কি হলকে মাতছিলা মই যেতিয়াই ফোন কৰো তেতিয়াই বন্ধু বন্ধু বন্ধু, তাহাৰ লগতে থাকচোন এনি টাইম। কাৰ লগত থাকবা লাগে তাহোন মোৰ বেষ্ট ফ্ৰেণ্ড তাৰ লগতে থাকিম বেষ্ট ফ্ৰেণ্ড হ'ল কি হ'ল, ইমান দিনে তুমি তাহাকে টাইম দিছ, মোক টাইম দিছা না তুমি? কি কথা কোৱা এটা তুমি তোমাক টাইম নিদিওঁ মই সিদিনা মই তোমাৰ কাৰণে কাজিয়া কৰি আহিছো তাহাৰ লগত গম পোৱা না আজিও কাজিয়া কৰি কৰি আহিলো তুমি ফোন কৰাৰ কাৰণে কাজিয়া লাগে তাহাৰ লগত সদায় সদায় আৰু তোমাকে টাইম নিদিওঁ বুলি কোৱা তুমি তোমাৰ কাৰণে তাহাৰ লগত কাজিয়া কৰি কৰি মই আহো গম পোৱা না হ'ব, তোহাৰ নিচিনা চলিক মই ভালকে বুজি পাওঁ। প্ৰথমতে আপিৰ পিছে পিছে কুকুৰৰ দৰে ঘূৰিব, তাৰ পিছত যেতিয়া ৰিলেশ্যনত সোমাব তেতিয়া আপিটোৰ ভেলু নোহোৱা হ'ব। কি ভেলু নাই ইয়াৰ কি কথা কোৱা তুমি তুমি ফোন কৰাৰ লগে লগে আহিছো না মই হ'ব, চব বুজি পাওঁ মই। তোমাৰ কাৰণে তোমাৰ বন্ধুৱে চব, মই একো নহয়। আচলতে কি জানো না, ইউ ডোন্ট ডিজাৰ্ভ মি। আজিৰ পৰা চব চেছ আমাৰ, আৰু একো নাই। চাও তোহনৰে কি হৈছা চহাৰ লগত মই কাজিয়া কৰি আহিছিলো আহোঁতে তথাপি মোৰ পাছে পাছে আহিছে দেখছ না তুমি মোক বুজিয়ে নাপাওঁ তুমি মোৰ লগত কি থাকবা কচোন আৰু তুমিতো ব্ৰেকআপ কৰো বুলি আহিছিলা মই গমে পাইছো তুমি কি কৈছিলা মই তোমাক ডিজাৰ্ভ নকৰো ন হয় মই তোমাতকে বেটাৰ কিবা এটা ডিজাৰ্ভ কৰো গম পোৱা না শুনা তোমাক এটা কথা হৈ যাওঁ মই নেক্সট টাইম তুমি যাকে ভাল নাপাওঁ কিয় অলপ বুজবা চেষ্টা কৰবা হিয়াক কিয় জানো না মানুহৰ লাইফত একলাই মানে গাৰ্লফ্ৰেণ্ডে মানে ইম্পৰ্টেঞ্চ দিবা লাগিব যে গাৰ্লফ্ৰেণ্ডক সেইটো কথা নহয় মানে লগ বন্ধুও থাকে ঘৰৰ মানুহও থাকে তাৰ লগতো থাকবা লাগিব একলাই যি গাৰ্লফ্ৰেণ্ডৰ লগতে থাকবা লাগিব সেইটো কথা নহয় না